এই যে সময়ত উশাহৰ দৰে লগত থকা মানুহো একেবাৰে অচিন হৈ যাব পাৰে, এইটোৱেই চাগে জীৱনৰ আটাইতকৈ কষ্টকৰ সত্য। কিন্তু উশাহ বুলি ভাবি লোৱাজন গুচি যোৱাৰ পাছতো জীৱন ৰৈ নাযায়। জীৱনে নিজেই নিজৰ বাট উলিয়ায়। প্ৰয়োজন মাত্ৰ অলপ ধৈৰ্য আৰু অলপ ইচ্ছাশক্তি। আৰু এইটোৱেই জীৱনৰ আটাইতকৈ শক্তিশালী সত্য। কথাবোৰ এনেকুৱাই, সকলো শেষ হৈ গ'ল বুলি ভবাৰ সময়তে জীৱনে নিজেই আন এক বাট দেখুৱায়। সকলো হেৰাই পেলালো বুলি ভাবোঁতেই জীৱনে আন এক প্ৰাপ্তিৰ দুৱাৰ খুলি দিয়ে। কিন্তু আমি শেষবোৰ হেৰুৱাবোৰৰ সৈতে ইমানেই ব্যস্ত যে সেই পথবোৰ দেখা নাপাওঁ। যিমানেই মৰহি নাযাওক, শিপা খামুচি থকালৈকে হেনো গছৰ মৃত্যু নহয়। বাহিৰৰ পৰা শেষ হোৱা যেন দেখিলেও দুদিনৰ পাছত কুঁহিপাত ওলায়। কিন্তু শুকাই গ'ল বুলি উভালি পেলালে কুঁহিপাত দেখিম জানো?